হাই ফ্ৰেণ্ডছ, জীৱন নদী ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে ৰাহুলে যে মাতুক ভাল পায় বুলি কোৱাৰ বাবে দেউতাকে মনত বহুত আনন্দ পায় আৰু আজি মাটোৱেও যে ৰাহুলক বহুত ভাল পায় বুলি বুজাবলৈ লওঁতেই মাটোৱে আহি পাই দেউতাকৰ আগতে ৰাহুলক বেয়া পাই যোৱাকৈ গালি পাৰি দিব। এতিয়া বাৰু ৰাহুলে কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে বিদিশাৰ ওচৰত ক্ষমা খুজিবলৈ ৰাহুলহেঁতৰ ঘৰত নন্দন আৰু দেউতাক আহিব আৰু লগতে বিদিশাক বিয়াৰ প্ৰস্তাৱো দিবলৈ আহিব। এতিয়া বাৰু বিদিশাৰ মাক আৰু দেউতাকে বিয়াৰ প্ৰস্তাৱটো গ্ৰহণ কৰি ল'ব নেকি, নে ভাৰ্গৱ আৰু ৰাহুলে নন্দনহেঁতক ঘৰৰ পৰা গতিয়াই উলিয়াই পঠাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।